হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে? এইজোপা হৈছে মিঠা আলু। আপোনালোকে মিঠা আলু চিনি পায়, কিন্তু বহুতে মিঠা আলুৰ আগ খায় বুলি নাজানে। আমাৰ গ্ৰাম্য অঞ্চলত ট্ৰাইবেল মানুহৰ এয়া এটা প্ৰিয় খাদ্য। মিঠা আলুৰ আগ আপোনালোকে চব্জি বনাইও খাব পাৰে অথবা বইল কৰিও ইয়াক জবৰা বনাই খাব পাৰে, কিন্তু আমি বেছিভাগ ইয়াক জবৰা হিচাপে খাওঁ। ইয়াক চিধা আমি ইয়াৰ আগকেইটা ছিঙি বইল কৰি ভাপত দি আমি খাওঁ। ইয়াক দেখিছেনে? ছিঙি দিয়াৰ লগে লগে ইয়াৰ ধুনীয়াকৈ এটা গাখীৰৰ দৰে ৰং ওলায়। ইয়াক ৰুবৰ বাবে খুব সহজ। ইয়াৰ লতা এডাল আপুনি সেমেকা মাটিত যদি পেলাই দিয়ে অতি সহজে ইজি উঠে আৰু খুব সহজে হাবিৰ দৰে কাটি ধৰে। দেখিছেনে? এইজোপা হৈছে মিঠা আলু আৰু আমি খাবৰ বাবে এনেকৈ পেলাই থৈছোঁ। কিছুমানে ব্যৱসায় ভিত্তিত যদি ৰুবলৈ খোজে তেন্তে আলুৰ দৰে পাতি লগাই ইয়াক ৰুব পাৰি। আৰু ইয়াৰ আলুটো আপোনালোকে সকলোৱে জানে, মিঠা আলু খাবলৈ খুব সোৱাদ আৰু বৰ পুষ্টিদায়ক হয়। ইয়াৰ গুটিটো যেনেকৈ পুষ্টিদায়ক হয় আৰু আগটো ঠিক তেনেকৈ পুষ্টিদায়ক, মানুহৰ শৰীৰৰ কাৰণে খুব উপযোগী হয়। আৰু গ্ৰাম্য অঞ্চলৰ বিশেষকৈ হিমগ্ল'বিন কম বুলি জনাসকলে এই গছৰ আগটো বইল কৰি অথবা শাক বনাই খায়। হিমগ্ল'বিন কম হোৱাৰ বাবে এইজোপা গছ খুব উপকাৰী বুলি আমি জানো। বহুতে আজিকালি ঘৰতে ৰুব ধৰিছে, কাৰণ আজিকালি বেমাৰৰ সীমা নাই। হিমগ্ল'বিন খুব কম বুলি প্ৰায় মানুহক জনা যায়। গতিকে গ্ৰাম্য অঞ্চলৰ আগৰ মানুহে যেনেদৰে হিমগ্ল'বিন কম হৈ থাকিলে এইজোপা গছৰ পাত বা আগ খালে হিমগ্ল'বিন বাঢ়ে বুলি কয়, সেয়েহে এইজোপা গছক আজিকালি গাঁৱে ভূঞে সকলোৱে ৰুব ধৰিছে। আৰু মই যিখিনি জানো আপোনালোকক জনালোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ তেন্তে বাই বাই।